আপোনালোকে বাৰু দৈনন্দিন জীৱনত সদায় ব্যৱহাৰ হোৱা ফল-মূল বা পাচলি বাকলিবোৰ কি কৰে? মই কি কৰোঁ জানেনে? এই হালধীয়া ড্ৰামটো দেখিছেনে? ইয়াতে পানী লৈছোঁ আৰু সেই পানীত মই এই পাচলি বাকলিবোৰ সুমিয়াই দিম আৰু প্ৰায় 10-12 দিনমান মই এনেদৰে পাচলি বাকলি সুমুৱাই ৰখাৰ পিছত যেতিয়া পাচলি বাকলিৰ পৰা যিটো গুণাগুণ পানীৰ লগত মিহলি হৈ যাব, পাচলি বাকলিখিনি যেতিয়া মজি যাব, তেতিয়া সেই পানীখিনি উলিয়াই পানীখিনি চেকি লৈ মই আন এটা বাল্টিত প্ৰায় 10-12 লিটাৰ বা 15 লিটাৰমান পানীৰ লগত এই পানীখিনি মিহলাই পেলাই এই পানীখিনিয়ে তাৰপিছত মই ফল মূল বা ফুলৰ গছ বা গছৰ কিবা যদি পাচলি খেতি কৰিছোঁ সেই তেনেকুৱা ধৰণৰ গছবিলাকত মই এই পানীখিনি এটা সাৰ হিচাপে মই ব্যৱহাৰ কৰিম। আপোনালোকেও চাগে বহুতে এনেদৰে কৰে নহয়নে? কোনে কোনে কৰে আজিলৈ কৰিছে জনাবচোন, আৰু যদি এতিয়াও কোনোবাই কৰা নাই তেতিয়াহ'লে কৰিব পাৰে দেই, খুবেই ভাল হয়। এয়া দেখিছেনে মোৰ ঘৰৰ বিলাহী, ইমান যে ধুনীয়া লাগে ন নিজৰ ঘৰৰ পাচলি ছিঙিবলৈ। আৰু মোৰ ভিডিঅ'টো যদি ভাল পাইছে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব দেই। বাই বাই।